আপুনি জানে নেকি যে কোনটো ফল খালে পেটৰ পেলু দ্ৰুত কমি যায়? গৰ্ভৱতী মহিলাই কোনটো ফল খালে ল'ৰা সন্তানৰ জন্ম হয়? কোনটো জন্তু কিনা ভাৰতত অপৰাধ বুলি গণ্য কৰা হয়? নাভিত কি লগাই টোপনি মাৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়? আৰু কোনখন দেশত কবৰৰ ওপৰত QR কোড বনোৱা হয়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গাখীৰৰ লগত কি মিহলাই খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক চেনি, অপচন খ ঘিউ, অপচন ক আখৰোট, অপচন খ মৌ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন গ আখৰোট। বিশ্বৰ কোনখন দেশৰ মানুহে দেওবাৰে গা ধুব নোৱাৰে? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক ভাৰত, অপচন ক স্পেইন, অপচন ক থাইলেণ্ড, অপচন ক মাছাচুচেটছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক মাছাচুচেটছ। কোনটো ফল খালে পেটৰ গুৰগুৰণি বেমাৰ দ্ৰুত ভাল হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক থেকেৰা, অপচন ক ঔটেঙা, অপচন ক কুজি থেকেৰা ফল, অপচন ক ৰবাব টেঙা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক কুজি থেকেৰা ফল। প্ৰতিদিনে ৰাতিপুৱা কি খালে শৰীৰ শক্তিশালী হৈ থাকে? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক বাদাম, অপচন ক আপেল, অপচন ক গাখীৰ, অপচন ক চাহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক বাদাম। কোনটো ফল খালে পেটৰ পেলু দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক ডিমৰু, অপচন ক অমিতা, অপচন ক আখৰোট, অপচন ক নাৰিকল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ডিমৰু। চেনিৰ লগত কোনটো ফলৰ ৰস মিহলাই খালে শৰীৰত শক্তি বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক অমৰা, অপচন ক আতলছ, অপচন ক ঔটেঙা, অপচন ক তাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ঔটেঙা। কোনটো জীৱৰ পেটত দাঁত থাকে? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক শহাপহু, অপচন ক কেঁকুৰা, অপচন ক সাপ, অপচন ক নিগনি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক কেঁকুৰা। গাখীৰৰ লগত কোনটো শাকৰ ৰস মিহলাই খালে স্মৃতি শক্তি দ্ৰুত বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক লাও শাক, অপচন ক ব্ৰাহ্মী শাক, অপচন ক কচু শাক, অপচন ক সৰিয়হ শাক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ব্ৰাহ্মী শাক। কোনটো ফল খালে দাঁতৰ আলুৰ বিষ ভাল হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক কৰ্দৈ, অপচন ক আম, অপচন ক নগাটেঙা, অপচন ক নাচপতি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক নগাটেঙা। নাভিত কি লগাই টোপনি মাৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক ঘিউ, অপচন ক সৰিয়হৰ তেল, অপচন ক মৌ, অপচন ক পানী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ঘিউ।
কোনটো প্ৰাণীৰ গাখীৰ খালে মদ্যপানৰ সৃষ্টি হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক জিৰাফ অপচন ক মেকুৰী অপচন ক হাতী অপচন ক উট ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক হাতী কোনটো জন্তু কিনা ভাৰতত অপৰাধ বুলি গণ্য কৰা হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক সিংহ অপচন খ বাঘ অপচন ক হাতী অপচন খ গড় ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক সিংহ কোনটো ফল খালে মানুহৰ উচ্চতা বৃদ্ধি হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক আপেল অপচন ক নগাটেঙা অপচন ক আম অপচন ক নাচপতি ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক আপেল মুছলমানসকলে দিনটোত কিমান বাৰ নামাজ পঢ়ে আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক 6 বাৰ অপচন খ 7 বাৰ অপচন খ 3 বাৰ অপচন খ 5 বাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ 5 বাৰ কোনটো ফল খালে তেজ বৃদ্ধি হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক ডালিম অপচন খ অমিতা অপচন ক কল অপচন খ বগৰী ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ডালিম পৃথিৱীৰ আটাইতকৈ শক্তিশালী পদাৰ্থটোৰ নাম কি আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক প্লেটিনাম অপচন ক হীৰা অপচন ক মেগনেছিয়াম অপচন ক গ্ৰেফিন ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক গ্ৰেফিন ভাৰতৰ কোনখন চহৰত গৰুৰ গাখীৰ বিক্ৰী কৰা অপৰাধ বুলি গণ্য কৰা হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক গুৱাহাটী অপচন ক শিৱপুৰ অপচন ক কুৱাখেদা অপচন ক খাৰুপেটীয়া ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক কুৱাখেদা কোনখন দেশত কবৰৰ ওপৰত QR কোড বনোৱা হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক ভাৰত অপচন ক বাংলাদেশ অপচন ক ইংলেণ্ড অপচন ক জাপান ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক জাপান প্ৰতিদিনে কি খালে দাঁত পৰিষ্কাৰ হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক বাদাম অপচন ক কুঁহিয়াৰ অপচন ক ষ্ট্ৰবেৰী অপচন ক কমলা ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ষ্ট্ৰবেৰী গৰ্ভৱতী মহিলাই কোনটো ফল খালে ল'ৰা সন্তানৰ জন্ম হয় আপোনালোকৰ সন্মুখত অপচন আছে অপচন ক কল অপচন ক কমলা অপচন ক ষ্ট্ৰবেৰী অপচন ক ডালিম ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক কল আৰু অপচন ক কমলা